সময় থাকিব, তাত জীৱন থাকিব, তাত মৰম থাকিব, তাত আৰু আল থাকিব, বাল থাকিব, লাউগাল দৰ্শন কি কি নাথাকে ঠিক নাই। তো হাই হেল্ল' গাইজ, নমস্কাৰ। কি খবৰ আপোনালোক সকলোৰে? ভাল, মোৰ খবৰ ভাল। আৰু আপোনালোকে চাই আছে অসম হিৰ', আৰু অসম হিৰ'লে মই সকলোকে স্বাগতম জনাইছো। তো আজি আকৌ এবাৰ ৰোষ্ট কৰিবলৈ গৈ আছো, আৰু আজি ৰোষ্ট ভিডিঅ'টো খুবেই ভাল হৈছে। আৰু লাষ্টত মানে এটা পিক আপ লাইন ধুনীয়া ছোৱালী এজনীৰ কাৰণে, তো আপোনালোকে সেইকাৰণে লাষ্টলৈকে চাওক, খুবেই বেছি ভাল হৈছে। ধন্যবাদ। আৰে বেচেৰাটো পুৰিছে, কোনোবা পানী আনি দে, হা হা কৰি আছে। নহয়, আচলতে তাৰ পুৰা নাই, তাৰ আচলতে ল'ৰা বা ছোৱালী হবলৈ মন গৈছিলে মানে। समझ रहे हो आप समझ रहे हो। কচম কেলা, এই সিজিয়াটোক ক্ষীৰ সেন্দুৰে খুৱাব পাৰে। কেলা মোক আজিলৈকে কেলা চাদা এপেকেটো খুৱাব পৰা নাই। সময় থাকিব, তাত জীৱন থাকিব, তাত মৰম থাকিব, তাত আৰু আল থাকিব, বাল থাকিব, লাউগাল দৰ্শন কি কি নাথাকে ঠিক নাই। আমাৰ জানমনি আকৌ বেলেগ কথা দেই। জানমনি মানে জানজনী জানে, নামটো সি নিজে থলে নে তাক কোনোবাই কলে যে তই ছোৱালী বনি ভিডিঅ' বনাবি তোৰ তেতিয়া ভাল লাগিব, কিন্তু মই একো নাজানো। আচলতে সি জন্ম ল'ৰা হৈ আহিছিলে পৃথিৱীলে, কিন্তু সি এতিয়া যেতিয়া ডাঙৰ হৈছে, মানে গাভৰু হৈছে জানমনি, তেতিয়া মানে ল'ৰাটো ছোৱালী হ'ব বিচাৰিছে, মানে ল'ৰাৰ পৰা তাক লাগে। तो रुको जरा, सबर करो। बोला धक्का बुक्की नहीं करने का, आराम से लेने का। हाँ তুমি মোৰ কাৰণে নদীটো ঝাপ মাৰিব নালাগে, নহলে তুমি মোৰ কাৰণে একো কৰিব নালাগে। তুমি অকল মোৰ কাৰণে অকমান গাহৰি ভাত আৰু অলপ মৰম দিলে হৈ যাব, আৰু মোক একো নালাগে। আজিৰ ভিডিঅ'টো মোৰ ইমানতে। যদি আজিৰ ভিডিঅ' মোৰ অলপ ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব সকলো মাৰি দিব, আৰু নতুন ভিডিঅ'ত লগ পাম। কিন্তু তাৰ আগত সকলোৱে ছাবস্ক্ৰাইব কৰি কিনাৰত থকা বেল আইকন দবাই দিব। তাৰপিছত আৰু ফানি ভিডিঅ' আনিবলৈ চেষ্টা কৰিম, আৰু ৰোষ্টিংটো এনেকেই দি থাকিম আৰু ৰেগুলাৰলি, মানে চেষ্টা কৰিম আৰু যিমানখিনি পাওঁ কণ্টেণ্ট পাওঁ নে নাপাওঁ। আৰু আপোনালোকে সদায় মৰম দি যাব, আৰু থেংক ইউ মোৰ ছেকেণ্ড নম্বৰ ভিডিঅ'টোত মানে ইমানখিনি মৰম দিয়াৰ কাৰণে, আৰু ধন্যবাদ। আৰু অলপ মোৰ বেলেগৰ কাৰণে এইখিনি বহুত কম মৰম খালি, কিন্তু মোৰ কাৰণে এইখিনি বহুত বেছি মৰম। আৰু আপোনালোকক বহুত বেছি থেংক ইউ আৰু ধন্যবাদ। আৰু আপোনালোকে সদায় মোৰ লগত এনেকে থাকিব বুলি আশা কৰিছো। বহুত বহুত ধন্যবাদ।